এতিয়াৰ পৰা গান নাগাওঁ আৰু মই মাত্ৰ শুনিম। স্পেচিয়েলি মই নাইট ছুপাৰ কেইখনক কৈছো, উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতে মায়াবিনীটো ডাঙৰকৈ বজাবি, ৰৈ থাকিম পূজা কৰি ৰাতিৰ বুকুত। মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। সৰু সজাত দেখুৱাই দিলো কোন অহা নাই তাত। ব্ৰাহ্মণ, কলিতা, আলি, ৰহমান, ডেকা, বড়ো, ৰাভা, পূজাৰী আৰু এইটো কি কয় নমাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজালৈ। আই লাভ পিপল, আই লাভ মেন। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো, মই বিৰোধী দলকো কৈছো, লুৰি নকীল সকলোকে কৈছো, পলিটিক্স নকৰিবা বন্ধু। মই সৰু সজাই মানুহৰ অসমখন বিচাৰিছিলো। চাই থাকিম সোণাপুৰৰ পৰা। খেলি মেলি হলে কষ্ট পাম, উভতিও আহিব নোৱাৰিম। যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো। মোৰো যাবৰ মন আছিল, প্ৰিয় ঠাই, দেউতাৰ ঠাই। উপায় নাই, পলম হলে শৰীৰটো কষ্ট পায়। বাকী গৰিমা আৰু দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে। একো নাই, গুৱাহাটীলৈ আহিলে মাত দি যাব, সোণাপুৰতে থাকিম। আৰু এটা কথা, যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছো, গুচি যাম কেতিয়াবা। ঘেণ্টা কাকো খাতি নকৰো, মায়াবিনী ৰাতি ধুমুহাৰ খাবে। দেউতা ৰোহন নাই নাই, এইটো বৰ গধুৰ। কিমান দিন কৰি থাকিব? ইমান দিন